Hi everyone, welcome to my YouTube channel. আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো। আজি ভিডিওটো দেখাবলৈ ওলাইছে এখন চাদৰৰ দহি, মানে চাদৰখনৰ দহি কেনেকৈ গুঠো 3-4টা মান কালাৰ মিক্স কৰি কিনে মাল্টি কালাৰ দহি কেনেকৈ গুঠা হয়। তো আজি মোৰ ওচৰত আছে এযোৰ ধুনীয়া লাইট স্কাই ব্লু কালাৰ কাপোৰ। এয়া দেখিবলৈ পাইছে, এইটো হৈছে তলৰ চাইডে এনেকৈ দহি গুঠিবলৈ আছে। সো ইয়াতে দেখা পাইছে এনেকৈ পিংক কালাৰ, য়েলো আৰু এই যিটো ব্লু কালাৰ আছে ব্লু কালাৰ, এই তিনিটা কালাৰে মিক্স কৰি কিনে আজি দহি গুঠি আৰু এনেকৈ ওলাই লৈছোঁ। পিছত এনেকুৱাকৈ ইয়াৰ পিংকটো দেখিছেনে কেনেকৈ অকণমান অকণমানকৈ আৰু ব্লু অলপ য়েল্লো অলপ গোটেইকেইটা এনেকৈ অলপ অলপ ওলাই তাৰ পৰা এনেকৈ মিক্স কৰি দিছোঁ এনেকুৱা। আৰু এতিয়া এইখিনি গোটেইখিনি এনেকৈ গুঠিলে মানে ভাল লাগিব আৰু পূৰা মাল্টি কালাৰৰ দহি নিচিনা লাগিব। এইটো একেলগে মিক্স কৰি দিছোঁ। ভিডিওটো শেষলৈকে চাই থাকিব আৰু চাদৰখন কেনেকুৱা হয় তেতিয়াহে গম পাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে দহিটো। এয়া মই দহি গুঠিবলৈ আৰম্ভ কৰিছোঁ। আগতে দুটামান গুঠি থৈ দিছোঁ, দেখাই পাইছে। আৰু দূৰত্বখিনি আপোনালোকৰ হিচাপত যিমানখিনি লাগে সেইটো হিচাপতে ল'ব পাৰিব। যদি মই দহিটো অকণমান ডাঙৰ ডাঙৰকৈ গুঠোঁ তেতিয়াহ'লে অলপ বেছি দূৰে দূৰে দিওঁ, মানে ফাক ফাককৈ দিওঁ। আৰু যদি সৰু সৰুকৈ গুঠোঁ তেতিয়াহ'লে ঘন ঘনকৈ দিওঁ। সৰু সৰুকৈ গুঠিলে মানে দূৰে দূৰে দিলে বেছি খালী খালী লাগে, সেইকাৰণে। তো সূতাডাল এনেকৈ 3-4টা মান গাঁঠি দিয়াৰ পিছত আমাৰ যি দহি গুঠা সূতাখিনি থাকে সেইখিনি তাৰ মাজত এনেকৈ দি ল'ব আৰু তাৰপিছত আকৌ 3-4টা গাঁঠি টানকৈ গাঁঠি দিব। প্ৰথমৰ গাঁঠিটো সদায় টানকৈ গাঁঠি দিব, তেতিয়া মানে সূতাখিনি কেতিয়াও ঢিলা নহয়। আৰু যদি প্ৰথমৰ গাঁঠিটোৱে ঢিলা হয় তেনেহ'লে গোটেই সূতাখিনিয়ে মানে ঢিলা হৈ থাকিব, গোটেই গাঁঠিকেইটাই ঢিলা হৈ থাকিব। এনেকৈ সূতাখিনি ওলোটাই দি ভিডিঅ'টোত দেখুৱাৰ দৰে এনেকৈ পকাই আৰু 2-3টা গাঁঠি দি দিব। তেতিয়া একদম ছিকিউৰ হৈ থাকে, সূতাখিনি টানিলেও মানে কেতিয়াও খুলি নাহে। আৰু এনেকৈ মোৰ এটা দহি কমপ্লিটেই হৈ গ'ল। এয়া আৰু যিমানখিনি দীঘল চুটি লাগে সেয়া আপোনালোকৰ হিচাপত মানে ৰাখিব পাৰিব আৰু কিমান চুটি দীঘল লাগে। এনেকৈ মই আৰু এটা দেখাই দিছোঁ। যিসকলে নতুনকৈ দহি গুঠি আছে বা দহি গুঠিবলৈ নাজানে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব। মই ভাবোঁ হেল্পফুল হ'ব তেওঁলোকৰ বাবে। আৰু যিসকলে জানে তেওঁলোকে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দহিটো। এয়া দেখিবলৈ পাইছে, এনেকৈ মোৰ এইটো দহিও গুঠা কমপ্লিট হৈ গ'ল। আৰু দহিটো কাটি দিয়াৰ পিছত যদি চুটি দীঘল হৈ থাকে সূতাখিনি এনেকৈ কেঁচিৰে লৈ আকৌ মিলাই দিব আৰু তেতিয়া দেখিবলৈ ভাল হয়। আৰু চুটি দীঘল হৈ থাকিলেতো ভাল নালাগিব দেখিবলৈ। আৰু এয়া যি দহি গুঠিবলৈ মই সূতা ব্যৱহাৰ কৰিছোঁ, এয়া কটনৰ সূতা ব্যৱহাৰ কৰিছোঁ। এনেকৈ মই বাকী দহিখিনিও গুঠি ল'লোঁ। এয়া দেখিবলৈ পাইছে। আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।